আপোনালোকে যদি ফেসবুক আইডি ব্যৱহাৰ কৰে আৰু আপোনালোকে যদি বেংক পাছবুক ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ বেংকৰ পইচা কোনোবা হেকাৰে লুটি লৈ যাব পাৰে তো বন্ধুবান্ধৱীসকল আপোনালোকৰ যদি বেংকৰ পাছবুক আৰু ফেসবুক আইডি আছে তেনেহলে আপোনালোকৰ বাবে এটা খুব বেয়া খবৰ আজি মই আপোনালোকৰ বাবে এটা সত্য ঘটনা লৈ আহিছো গতিকে ভিডিওটো অকণমান দীঘলীয়া হ'ব সম্পূৰ্ণকৈ চাব নহলে আপোনাৰো বেংকৰ পইচা নাইকিয়া হ'ব পাৰে গতিকে আৰম্ভ কৰো আজিৰ ভিডিওটোৰ আৰম্ভণিতে আজি লাইক এটা কৰিব কিন্তু ইমান এটা ভাল খবৰ আপোনালোকৰ বাবে লৈ আহিছো প্ৰয়োজনীয় খবৰ গতিকে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো বন্ধুবান্ধৱীসকল কি হ'ল এজন ইউটিউবাৰ আছে ধ্ৰুৱ ৰাঠি নামেৰে এজন ইউটিউবাৰ আছে তেখেতে কি কৰিলে ফেসবুকত তেখেতৰ এটা পুৰণা এসি বিকিবৰ কাৰণে ফেসবুকত এডভাৰটাইজ দিলে যে মই এই এসিটো 10000 টকাত বিকিব বিচাৰো কোনোবাই যদি ল'ব বিচাৰে মোৰ লগত কন্টাক্ট কৰিব পাৰে তো ফেসবুকৰ সেই এডভাৰটাইজটো দেখি এজন আৰ্মি বিষয়াই কল কৰিলে ধ্ৰুৱ ৰাঠি নামৰ ইউটিউবাৰ জনলৈ যে মই আপোনাৰ এই বস্তুটো কিনিব বিচাৰো গতিকে আপুনি জিমানটো দাম কৈছে মই হিমানটো দামতে কিনিম তাৰছত ধ্ৰুৱ ৰাঠি নামৰ ইউটিউবাৰ জনে ভাল পাই গল যে বা মই 10000 টকা কৈছিলো তেওঁ 10000 টকাতে কিনিব বিচাৰিলে তাৰছত তেওঁলোকৰ মাজত কথা বতৰা হ'ল ধ্ৰুৱ ৰাঠিয়ে ক'লে যে মই এজন ইউটিউবাৰ হয় তাৰছত ইফালৰ মানুহজনে ক'লে যে মই এজন আৰ্মি অফিচাৰ গতিকে সেই আৰ্মি অফিচাৰ জনে তেখেতৰ আইডি কাৰ্ডটো ধ্ৰুৱ ৰাঠিলৈ দি দিলে যে মই আৰ্মি অফিচাৰ বৰ্তমান 15 মিনিটৰ ব্ৰেকত আছো তো আপোনাক মই পইচাটো এতিয়াই পেমেন্ট কৰিব বিচাৰো আপুনি পইচাটো লৈ লওক ধ্ৰুৱ ৰাঠিয়ে ভাবিলে যে হয় আৰ্মি অফিচাৰ গতিকে তেখেতৰ হাতত সময় নাই গতিকে মই পইচাটো এতিয়াই লৈ থওঁ এডভান্সত দিছে কি আপত্তিডাল আছে হয় নহয় জানো বস্তুটো পঠাই দিব আৰু পইচাটো লৈ ল'ব তো বন্ধুবান্ধৱীসকল ধ্ৰুৱ ৰাঠিয়ে ক'লে যে ঠিক আছে আপুনি মোক পইচাটো পঠাই দিয়ক তেতিয়া আৰ্মি অফিচাৰজনে কি কৰিলে এটা 10000 টকাৰ কিউআৰ কোড পঠালে যে ক'লে যে এই কিউআৰ কোডটো আপুনি পেটিএম গুগল পে ফোন পে আপোনাৰ যি এপ্লিকেশন আছে সেই এপ্লিকেশনৰ জৰিয়তে স্ক্যান কৰি আপুনি পইচাটো একাউণ্টত লৈ ল'ব পাৰে তো ধ্ৰুৱ ৰাঠি আছিলে অকমান টেঙৰ ইউটিউবাৰ ভাই বহুত মিলিয়ন সাবস্ক্ৰাইবাৰ থকা তো ধ্ৰুৱ ৰাঠিয়ে ক'লে যে এইটোতো নহয় মই যদি কিউআৰ কোডটো স্ক্যান কৰো তেতিয়া পইচাটো মোৰ পৰাহে কাটিব আপোনাৰ পৰাটো মোলৈ পইচা কেতিয়াও নাহে তেতিয়া আৰ্মি অফিচাৰ জনে ক'লে যে নহয় তুমি এটা কাম কৰা তেনেহলে মই 1 টকাৰ এটা কিউআৰ কোড দিছো 1 টকাৰ এটা কিউআৰ কোড দিছো তুমি সেই কিউআৰ কোডটো স্ক্যান কৰি প্ৰথমতে পইচাটো লৈ চোৱা যদি তোমাৰ তাত পইচাটো সোমাই তেতিয়া তুমি 10000 টকাৰ কিউআৰ কোডটো স্ক্যান কৰিবা তেতিয়া ধ্ৰুৱ ৰাঠিয়ে ক'লে যে ঠিক আছে হ'ব গলে 1 টকা যাব আৰু কি কথাডাল আছেনো গতিকে কিউআৰ কোডটো পঠাই দিয়ক তেতিয়া আৰ্মি অফিচাৰ জনে 1 টকাৰ এটা কিউআৰ কোড পঠালে তো ধ্ৰুৱ ৰাঠিয়ে কি কৰিলে সেই 1 টকীয়া কিউআৰ কোডটো স্ক্যান কৰিলে কিউআৰ কোডটো স্ক্যান কৰাৰ পাছত তেখেতৰ ধ্ৰুৱ ৰাঠিৰ একাউণ্টৰ পৰা লগলগ পইচা 1 টকা এটা কাটি আৰ্মি অফিচাৰজনৰ একাউণ্টলৈ গুচি গ'ল আৰ্মি অফিচাৰজন ইমান টেঙৰ আছিলে আৰ্মি অফিচাৰজনে কি কৰিলে লগলগ এই আৰ্মি অফিচাৰজনে 1 টকা এটা ৰিটাৰ্ণ কৰি দিলে ধ্ৰুৱ ৰাঠিলৈ আৰু তাৰ পাছতে আৰু 1 টকা এটা ৰিটাৰ্ণ কৰি দিলে ধ্ৰুৱ ৰাঠিলৈ মানে 2 টকা এটা লগলগ ৰিটাৰ্ণ কৰি দিলে তাৰপিছত ধ্ৰুৱ ৰাঠিয়ে এছএমএছ চালে দেখিলে প্ৰথমতে তেওঁৰ পৰা একাউণ্টৰ পৰা 1 টকা এটা কাটিলে কটাৰ পাছত আকৌ লগলগ আৰু 1 টকা দুবাৰ সোমাই গ'ল তো তেখেতৰো বিশ্বাস হৈ গ'ল যে হয় সেই কিউআৰ কোডটো স্ক্যান কৰিলে মোৰ পৰা পইচা নাকাটে মোৰলৈ পইচা সোমাবহে তাৰ পাছত সেই আৰ্মি অফিচাৰজনে 10000 টকাৰ কিউআৰ কোডটো আকৌ পঠালে ধ্ৰুৱ ৰাঠিলৈ তা ধ্ৰুৱ ৰাঠিয়ে স্ক্যান কৰিলে হেবা বিন্দাস কাৰণ 1 টকাটোৰ প্ৰমাণ পাই গ'ল যে 1 টকাটো প্ৰথমতে মোৰ পৰা গ'ল আকৌ সোমাই গুচি গ'ল মোৰ তাত গতিকে ধ্ৰুৱ ৰাঠিৰো এটা বিশ্বাস হৈ গ'ল তো ধ্ৰুৱ ৰাঠিয়ে কি কৰিলে 10000 টকাৰ কিউআৰ কোডটো স্ক্যান কৰিলে স্ক্যান কৰাৰ পাছত সেইবাৰ আকৌ কি হ'ল সেই পইচাটো আৰ্মি অফিচাৰজনৰ হাতলৈ গ'ল কিন্তু আৰ্মি অফিচাৰজনে তেওঁক 10000 টকাটো ঘূৰাই নিদিলে আৰু ঘূৰাই দিব কিয় তেখেতে এটা স্কেম কৰি আছিলে তো বন্ধুবান্ধৱীসকল সেই আৰ্মি অফিচাৰজন কিন্তু আৰ্মি অফিচাৰ নাছিলে তেখেত এজন স্কেমাৰ আছিলে যিবিলাক স্কেমাৰ নেকি বাংলাদেশ পাকিস্তান সেইবিলাকৰ পৰা আমাৰ ভাৰতৰ মানুহবিলাকক টাৰ্গেট কৰি থাকে সেই যিজন নেকি আৰ্মি অফিচাৰ আছিলে সেই আৰ্মি অফিচাৰজনে মিছাকৈ তেখেতৰ মানে আৰ্মি অফিচাৰ বুলি ইন্ট্ৰোডিউস কৰিছিলে আৰু লগতে আৰ্মি অফিচাৰৰ কাৰ্ডখন তেখেতে মানে মিছাকৈ দিছিলে আৰ্মি অফিচাৰ এই কাৰণে ক'লে চাও এতিয়া আমাক যদি কয় যে মই এজন আৰ্মি অফিচাৰে কৈছো তেতিয়া আমাৰো এটা সন্মান আহে যে হয় আমাৰ দেশৰ এজন সেনা প্ৰধানে কৈছে গতিকে আমি তেখেতৰ ওপৰত বিশ্বাস কৰাটো দৰকাৰ আমাৰো পুৰা ফুল্লি বিশ্বাস হৈ যায় নহয় জানো সেইজনক আমি কেনেকৈ অবিশ্বাস কৰিম আৰ্মি অফিচাৰ বুলি কোৱাৰ পাছত তো বন্ধু-বান্ধৱীসকল সম্পূৰ্ণ ঘটনাটো হ'ল এনেকুৱা ধৰণৰ গতিকে আপোনালোকলৈ হয়তো কেতিয়াবা এনেকুৱা ধৰণৰ কিবা আহিব পাৰে আপোনালোকে যদি ফেসবুকত কেতিয়াবা কিবা বস্তু বিকিব বিচাৰে গতিকে এনেবিলাক চক্ৰান্তত আপোনালোকে নপৰিব এইবোৰ বিশেষকৈ ফোন পে পেটিএম গুগল পে এনেকুৱা ধৰণৰ এপ্লিকেশনৰ জৰিয়তে কৰা হয়
এনেকুৱা বহুত টিক্স আছে যিবোৰ টিক্সৰ ভিতৰত এই টিক্সটো একদম নতুন টিক্স, নিউ টিক্স, আৰু যিটো টিক্সৰ জৰিয়তে আপোনাৰ পৰা পইচা লুটি নিয়াত একেবাৰে সহজ হয় তেওঁলোকৰ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগিলে, কিবা যদি জানিব পাৰিলে লাইক এটা কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা ভিডিঅ'টো সকলোকে লগ পোৱাৰ আশাৰে বৰ্তমান বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।